নমস্কাৰ মাই ডিয়াৰ লাভলি পিপল আমাৰ হাতত এটা টোপোলা লৈ আহি বহি গ'ল টোপোলাটো আছিল ছট পূজাৰ প্ৰসাদ কালি যিহেতু ছট পূজা আছিল আৰু সেই গতিকে সুবুৰিয়াৰ পৰা তেনেকৈ দিবলৈ আহে আৰু পাপাও ব্ৰেকফাষ্ট বনোৱা ৰেডি ময়ো টিফিন ভৰাই ল'লোঁ আজি নাৰিকল ডাঙৰকৈ লৈ লৈছোঁ পাপাই সৰু নকৰিলে গতিকে মোৰো ক'বলৈ বেয়া লাগিলে আৰু লগতে বেলি ফুলৰ গুটি অকণমান আজি বহুত দিনৰ মূৰত টিফিন পেকিং ভিডিঅ' আহি গ'ল কিন্তু লাঞ্চৰ টিফিনটো নেদেখুৱালোঁ নৰ্মেল আৰু ভাত ভাজি দাইলহে লৈছোঁ লগত আচাৰ কিনো দেখুৱাম নহয়নে টাইম পাছ কৰিবলৈ মগুৰ পেকেট এটা আৰু চকলেট এটাও লৈ লৈছোঁ অফিচ আহি পাই গ'লোহি আৰু মই উলিয়াই ল'লোঁ মেৰা খজানা কাম ষ্টাৰ্ট হৈ গ'ল আৰু ৰাতিপুৱা আহি মই এনেকৈ ডেটটো লিখাটো মানে মোৰ এইটো ডাঙৰ ছেটিছফেকশ্যন আৰু ব্ৰেকফাষ্টো কৰি ল'লোঁ কাম কৰি চাওক না মোৰ যেন একে ঠাইতে কাম নিসিজেহে ইটো সিটো দৰকাৰ হৈয়ে থাকে তেনেকুৱাতে আহিল চাহ খালোঁ আৰু খাজানা উলিয়াই কাৰণ নমকিন নহ'লেতো চাহ আদৰুৱা নহয়নে আৰু এইফালে চব মই আৰবিক লিখিব ষ্টাৰ্ট হৈ গ'লোঁ বাৰু আজিলৈ আহোঁ বাই আকৌ লগ পাম ভালে থাকিব